নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি প্ৰত্যেকটো দিনত বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ, বহু মানুহৰ লগত কথা পাতোঁ আৰু সময় অতিবাহিত কৰোঁ। আৰু তাৰে কিছুমান মানুহৰ লগত আমি বিভিন্ন ক্ষেত্ৰত সম্পৰ্ক স্থাপন কৰোঁ। আমি যিবোৰ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰোঁ, সেই সকলোবোৰ মানুহ আমি ভাল মানুহ বুলি ভাবি লওঁ। কিন্তু কেতিয়াবা আমি নজনাকৈয়ে কিছুমান বেয়া মানুহৰ লগতো আমাৰ সম্পৰ্ক হৈ যায়। কিয়নো এই পৃথিৱীত যিমানবোৰ মানুহ আছে, সেই সকলোবোৰ মানুহৰ ভিতৰত কিছুমান ভাল আৰু কিছুমান বেয়া মানুহ আছে। আৰু মানুহৰ চেহেৰা দেখি কোনবোৰ ভাল কোনবোৰ বেয়া সেয়া বাছি উলিয়াব নোৱাৰি। সেয়ে আমি কেতিয়াবা বেয়া মানুহৰ লগতো আমাৰ সম্পৰ্ক কৰিব লগা হয়। আৰু বন্ধুসকল, তাৰ পৰিণামস্বৰূপে আমি কেতিয়াবা বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। বন্ধুসকল, আমি যিবোৰ মানুহৰ লগত থাকোঁ, সেই মানুহবোৰ ভাল হ'লেহে আমি আমাৰ ঘৰখন, আমাৰ পৰিয়ালটো সুখে শান্তিৰে কোনো সমস্যা নোহোৱাকৈ চলাই নিব পাৰিম। বন্ধুসকল, কোনবোৰ ভাল মানুহ আৰু কোনবোৰ বেয়া মানুহ সেয়া মানুহজনৰ ব্যৱহাৰ আৰু চিন্তাৰ পৰা অনুমান কৰিব পাৰি। যিবোৰ মানুহ বেয়া, সেই মানুহবোৰে নিজকে সদায় শ্ৰেষ্ঠ দেখুৱাব বিচাৰে। সেইসকল লোকে ভাবে যে তেওঁতকৈ আৰু জনা মানুহ নাই, তেওঁই সকলো জানে। আৰু বন্ধুসকল, সেইসকল মানুহে আন মানুহক তুচ্ছ জ্ঞান কৰে। দ্বিতীয়তে বন্ধুসকল, বেয়া মানুহবোৰে আন মানুহক গুৰুত্ব নিদিয়ে। তেওঁলোকে কি কৰে জানেনে? তেওঁলোকে বহুত যেন গুৰুত্ব দিছে তেনেকুৱা অভিনয় কৰে। তৃতীয়তে বন্ধুসকল, বেয়া মানুহৰ মনত সদায় কপট ভাৱ থাকে আৰু তেওঁলোকে সদায় আন মানুহৰ বেয়া হোৱাটো বিচাৰে। চতুৰ্থতে বন্ধুসকল, যিবোৰ বেয়া মানুহ, তেওঁলোকে নিজৰ পচন্দৰ দুই এজন মানুহৰ বাহিৰে আন কোনো মানুহকে সহায় নকৰে। আৰু বন্ধুসকল, পঞ্চমতে, বেয়া মানুহবোৰ বহুত টেঙৰ হয়। তেওঁলোকে নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ মিঠা মিঠা কথাৰে মানুহক ভুলাব বিচাৰে আৰু কামটো হোৱাৰ পাছত যিজনে তেওঁক সহায় কৰি দিলে তেওঁক গুৰুত্ব নিদিয়ে। ষষ্ঠতে, বেয়া মানুহবোৰে বন্ধুসকল আন মানুহৰ সমস্যা কেতিয়াও সমাধা কৰি নিদিয়ে। তেওঁলোকে সুবিধা পালে আন মানুহক ঠগিবহে বিচাৰে। সপ্তমতে বন্ধুসকল, বেয়া মানুহে আপোনাৰ আগত আপোনাক বহুত ভাল বুলি ক'ব। সি যেন জীৱনত আপোনাতকৈ ভাল মানুহ আৰু ক'তোৱে দেখা নাই তেনেকুৱা কৰি দেখাব। কিন্তু অলপ সময়ৰ পাছতেই আন মানুহৰ আগত আপুনি এনেকুৱা, আপুনি তেনেকৈ বদনাম কৰি ফুৰিব। অষ্টমতে বন্ধুসকল, বেয়া মানুহে সদায় কাজিয়া কৰিব বিচাৰে। এনে মানুহবোৰে সদায় নিজৰ লাভৰ কথাকে চিন্তা কৰি থাকে। এনেধৰণৰ মানুহবোৰেই হ'ল বন্ধুসকল সমাজৰ প্ৰকৃতাৰ্থত বেয়া মানুহ। আপুনি যদি বন্ধুসকল এনেধৰণৰ মানুহ কেতিয়াবা লগ পায়, তেনেহ'লে বন্ধুসকল এনেধৰণৰ মানুহৰ পৰা সদায় আঁতৰি থাকিব। অন্যথা বন্ধুসকল, আপুনি বহুত ডাঙৰ সমস্যাত পৰিব পাৰে। বন্ধুসকল, আমি এই বেয়া মানুহবোৰৰ পৰা কেনেকৈ বাচি থাকিম সেয়া জানো আহক। বন্ধুসকল, কেতিয়াও নিজৰ ব্যক্তিগত কথা, ঘৰৰ কথা এনে মানুহৰ আগত ক'ব নালাগে। কিয়নো বন্ধুসকল, এনে মানুহক কেতিয়াও ভৰসা কৰিব নোৱাৰি। এনে মানুহে মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ অপকাৰ কৰিব পাৰে। দ্বিতীয়তে বন্ধুসকল, কোনো মানুহে যদি আপোনাক মিঠা মিঠা কথাৰে প্ৰশংসা কৰিছে, তেনেহ'লে বন্ধুসকল আপুনি বুজি ল'ব যে সেইজন এজন বেয়া মানুহ। মানুহজনে আপোনাক ভুলাই আপোনাৰ জৰিয়তে কিবা কাম কৰিব বিচাৰিছে। বন্ধুসকল, তেনেকুৱা মানুহ যদি লগ পায় তৎক্ষণাত সাৱধান হ'ব আৰু বন্ধুসকল তেনে মানুহৰ কথাত কেতিয়াও ভুল নাযাব। তৃতীয়তে বন্ধুসকল, আপোনাৰ অপ্ৰয়োজনীয় কথাত কেতিয়াও কাৰো লগত তৰ্কাতৰ্কি নকৰিব। কিছুমান মানুহে আপোনাক ফচাবলৈ বা আপোনাক ডাঙৰ সমস্যাত পেলাবলৈ অপ্ৰয়োজনীয় তেনেই সৰু কথাকে লৈ আপোনাৰ লগত তৰ্কাতৰ্কি কৰিব বিচাৰিব। তেনেকুৱা পৰিস্থিতিত আপুনি বিষয়টো তৎক্ষণাত চাই আপোনাৰ যদি অপ্ৰয়োজনীয় যেন লাগে, তেনে সেই মানুহজন বেয়া মানুহ বুলি জানি ল'ব আৰু সোনকালেই সেই ঠাইৰ পৰা আঁতৰি আহিব। চতুৰ্থতে বন্ধুসকল, বেয়া মানুহৰ লগত কেতিয়াও লেনদেন কৰিব নালাগে। তেনে মানুহৰ পৰা একো বস্তু ল'ব নালাগে আৰু তেনে মানুহক একো বস্তু দিবও নালাগে। কিয়নো বেয়া মানুহে নিশ্চয়কৈ আন মানুহক ঠগিবলৈ চেষ্টা কৰিবই। পঞ্চমতে বন্ধুসকল, আপুনি বেয়া বুলি চিনি পোৱা মানুহজনক আপুনি যেন তেওঁক বহুত গুৰুত্ব দিছে তেনেকুৱা অভিনয় কৰিব। তেনে কৰিলে সেই বেয়া মানুহজনে আপোনাৰ বেয়া চিন্তা নকৰে। কিয়নো বন্ধুসকল, বেয়া মানুহে নিজকে শ্ৰেষ্ঠ বুলি ভাবি ভাল পায়। বন্ধুসকল, এই উপায়কেইটাৰ জৰিয়তে আপুনি বেয়া মানুহৰ পৰা আঁতৰি থাকিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।